নমস্কাৰ আজি আমাৰ ভিডিঅ'টোত ডিছকাশ্যন কৰিবলৈ ওলাইছোঁ প্ৰিএম্বল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। প্ৰিএম্বলক অসমীয়াত কোৱা হয় প্ৰস্তাৱনা আৰু ইয়াৰ অৰ্থটি হৈছে ইন্ট্ৰডাকশ্যন টু দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। প্ৰিএম্বল শব্দটিৰ অৰ্থ হৈছে প্ৰিফেচ আৰু ইয়াক ইন্ট্ৰডাকশ্যন বুলিও কোৱা হয় ইন্ট্ৰডাকশ্যন টু দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। Preamble of India has been called as the political horoscope of Indian Constitution by K.M. Munshi, Soul of the Constitution by Thakur Das Bhargava, Identity Card of the Constitution by N.A. Palkhiwala. ইয়াতে পলিটিক্যাল হৰস্কোপ বুলি কোনে কৈছিলে, সোল অফ দ্য কনষ্টিটিউশ্যন বুলি কোনে কৈছিলে, আইডেণ্টিটি কাৰ্ড বুলি কোনে কৈছে, এইবিলাকখন MCQত খুবেই ৰিপিটেড কুৱেশ্যন হয়। বেৰুবাৰী কেছত প্ৰিএম্বলক কোৱা হৈছিলে কি টু দ্য মাইণ্ড অফ দ্য ফ্ৰেমাৰ্ছ অফ দ্য কনষ্টিটিউশ্যন। সজ্জন সিং ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া 1965 কেছত কোৱা হৈছিলে চাম এণ্ড ছাবষ্টেঞ্চ অফ দ্য ফিচাৰ অফ দ্য কনষ্টিটিউশ্যন। আৰু যদি আমি প্ৰিএম্বলৰ হিষ্ট্ৰীৰ পিনে চাবলৈকে যাওঁ তেতিয়াহ'লে ফৰ দ্য ফাৰ্ষ্ট টাইম গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919 হেড আ ছেপাৰেট প্ৰিএম্বল। যেতিয়া 1608 চনত 1608ত ব্ৰিটিছাৰ্ছসকলে ভাৰতত আহি পোনপ্ৰথমবাৰৰ কাৰণে চুৰটত ফেক্টৰী ইষ্টাব্লিছ কৰিছিলে আৰু তাৰপিছত যেতিয়া তেওঁলোকে এপ্ৰক্সিমেটলি 150 ইয়াৰ্ছৰ পিছত অৰ্থাৎ 1773 তেওঁলোকে যেতিয়া দেৱানী ৰাইট পাইছিলে তাৰপিছত তেওঁলোকে যিমানবোৰ এক্ট এনেক্ট কৰিছে ইণ্ডিয়াত টু ৰুল দ্য ইণ্ডিয়ান পিপল, ইয়াৰ ভিতৰত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰহে প্ৰথমবাৰৰ কাৰণে ছেপাৰেট প্ৰিএম্বল আছিলে। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935ৰ কোনো ধৰণৰ ছেপাৰেটকৈ প্ৰিএম্বল নাছিলে। গভৰ্ণমেণ্ট ইণ্ডিয়া এক্ট অফ 1919ৰ যি প্ৰিএম্বল আছিলে তাক এজ ইট ইজ বৰড কৰা হৈছিলে ইন দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935। অৰ্থাৎ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935ৰ কোনো নতুনকৈ প্ৰিএম্বল এড কৰা হোৱা নাছিলে। গভৰ্ণমেণ্ট ইণ্ডিয়া এক্ট অফ 1919ৰ যি প্ৰিএম্বল আছিলে তাক এজ ইট ইজ কপি পেষ্ট কৰা হৈছিলে ইন দিছ এক্ট। যদি আমি প্ৰিএম্বলৰ হিষ্ট্ৰীৰ পিনে এগেইন আহোঁ তেতিয়াহ'লে আমেৰিকানছ ৱেৰ দ্য ফাৰ্ষ্ট টু এডপ্ট দ্য প্ৰিএম্বল ফৰ দেয়াৰ ৰিটেন কনষ্টিটিউশ্যন। আমেৰিকাৰ যি কনষ্টিটিউশ্যন তাত পোনপ্ৰথমবাৰৰ কাৰণে প্ৰিএম্বলক এড কৰা হৈছিলে। The preamble of the Indian Constitution is basically based on the objective resolution which was written by the Jawaharlal Nehru and it was introduced on 13 December 1946. Here 13 December 1946 is very important. It খুব MCQত repeatedly আহে যে objective resolution was for the first time introduced by Jawaharlal Nehru in which year? The answer will be 1946. And আমি অবজেক্টিভ ৰিজলিউশ্যনৰ বিষয়ে প্ৰিএম্বলৰ নেক্সট পাৰ্টত আমি ডিটেইলছত ডিছকাশ্যন কৰিম। এতিয়া আহিছোঁ আমাৰ প্ৰিএম্বললৈ, অৰ্থাৎ প্ৰিএম্বল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। ইট ষ্টাৰ্ট উইথ দ্য ৱৰ্ড উই দ্য পিপল অফ ইণ্ডিয়া হেভিং solemnly resolved to constitute India into a sovereign, socialist, secular, democratic and republic and to secure to all its citizens justice, social, economic and political, liberty of thought, expression, belief, faith and worship, equality of status and of opportunity and to promote among them all fraternity, assuring the dignity of the individual and the unity and integrity of the nation. In our Constituent Assembly, this 26th day of November 1949, do hereby adopt, enact and give to ourselves this Constitution. Preamble of the Constitution of India যি starting point হয় উই দ্য পিপল অফ ইণ্ডিয়া, এই পাৰ্টটো আমি বড়ো কৰিছোঁ USA কনষ্টিটিউশ্যনৰ পৰা। USA কনষ্টিটিউশ্যনৰ ষ্টাৰ্ট হয় উই দ্য পিপল অফ ইউনাইটেড ষ্টেট অফ আমেৰিকা। অৰ্থাৎ ভাৰতৰ প্ৰিএম্বলৰ যি ষ্টাৰ্টিং পইণ্ট আৰু আমেৰিকান কনষ্টিটিউশ্যনৰ প্ৰিএম্বলৰ যি ষ্টাৰ্টিং পইণ্ট সেই একে হয়। আৰু মনত ৰাখিব ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ যি ষ্ট্ৰাকচাৰ
মই ষ্ট্ৰাকচাৰৰ কথাটোহে কৈছোঁ। প্ৰিএম্বলৰ যি ষ্ট্ৰাকচাৰ, সেই ষ্ট্ৰাকচাৰটো ইউএছএৰ কনষ্টিটিউশ্যনৰ পৰা বৰড কৰা হৈছে। কিন্তু ভাৰতৰ যি প্ৰিএম্বল হয়, কনষ্টিটিউশ্যনৰ যি প্ৰিএম্বল হয়, সেইটো কিন্তু বেছড অন দ্য অবজেক্টিভ ৰেজলিউশ্যন হুইচ ৱাজ ইন্ট্ৰডিউচড বাই দ্য জৱাহৰলাল নেহৰু। Preamble has not been borrowed from the USA Constitution, but ইয়াৰ যিটো ষ্ট্ৰাকচাৰ হয়, কেনেকুৱাকৈ কি থাকিব, কি ধৰণৰ ষ্ট্ৰাকচাৰ হয়, it has been borrowed from the USA Constitution. পোনপ্ৰথমে প্ৰিএম্বলত কেৱল ছভৰিন, ডেমক্ৰেটিক আৰু ৰিপাব্লিক এই তিনিটা ৱৰ্ডহে মেনশ্যন কৰা হৈছিলে। ছ'চিয়েলিষ্ট এণ্ড ছেকুলাৰ এই দুটা শব্দ 42nd Amendment Act of 1976 দ্বাৰা ইয়াত ইন্ট্ৰডিউচ কৰা হৈছে। অৰ্থাৎ প্ৰিএম্বলক আজিলৈকে হাউ মেনি টাইমছ এমেণ্ড কৰা গৈছে? অনলি ওৱান টাইম। Preamble has been amended only one time, in the year of 1976. By which Amendment Act? By 42nd Amendment Act of 1976. And which two word has been introduced? It is socialist and secular. These two word has been introduced by this 42nd Amendment Act of 1976. Along with these two words, another third word has been introduced, and it is the word of integrity. This word integrity, this word was also introduced in the preamble of the Constitution by the 42nd Amendment of 1976. আপোনালোকৰ এক্সামত কুৱেশ্যন আহিব পাৰে যে প্ৰিএম্বলক হাউ মেনি টাইমছ আজিলৈকে এমেণ্ড কৰা গৈছে? দ্য আনচাৰ উইল বি ওৱান টাইম। বাই হুইচ এমেণ্ডমেণ্ট এক্ট? বাই 42nd Amendment of 1976. কোন তিনিটা নতুনকৈ ৱৰ্ড এড কৰা হৈছিলে? দ্য এনচাৰ উইল বি ছ'চিয়েলিষ্ট, ছেকুলাৰ এণ্ড দ্য ৱৰ্ড ইণ্টিগ্ৰিটি। আৰু এটা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন যে ফ্ৰান্স ৰিভলিউশ্যনৰ যি মটো আছিলে, সেই মটোৰ পৰা আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ প্ৰিএম্বলৰ কোন তিনিটা ৱৰ্ড বৰড কৰা হৈছে? দ্য এনচাৰ ইজ লিবাৰ্টি, ইকুৱেলিটি এণ্ড ফ্ৰেটাৰ্নিটি। Liberty, equality and fraternity, these three words have been borrowed from the motto of the French Revolution. ফ্ৰান্সত যে ৰিভলিউশ্যন হৈছিলে 18th century, তাৰ মটোৰ পৰা এই তিনিটা ৱৰ্ড লিবাৰ্টি, ইকুৱেলিটি এণ্ড ফ্ৰেটাৰ্নিটি, these three words have been borrowed. এতিয়া আমি আহিছোঁ লাষ্ট পাৰ্টলৈকে। ইন আৱাৰ কনষ্টিটিউশ্যন এছেম্বলি দিছ 26th day of November 1949 do hereby adopt, enact and give to ourselves this constitution. কেতিয়াবা এক্সামৰ MCQত অকণমান কনফিউজন লগাবৰ কাৰণে অকণমান অকাই পকাই কুৱেশ্যন সোধে। মনত ৰাখিব, কনষ্টিটিউশ্যনৰ যি প্ৰিএম্বল আছিলে তাক এডপ্ট কৰা হৈছে, এনেক্ট কৰা হৈছে আৰু গিভ টু আৱাৰ চেল্ফ কোন দিনাখন? 26 নৱেম্বৰ 1949ত দিয়া হৈছিলে। কিন্তু প্ৰিএম্বল কেতিয়া এনফৰ্চমেণ্টত আহিছে? প্ৰিএম্বল হেজ বিন কমেন্স ফ্ৰম দ্য 26 January of 1950। অৰ্থাৎ কমেন্সমেণ্ট যদি ৱৰ্ডটো আছে, যদি কুৱেশ্যনত সুধিছে যে প্ৰিএম্বল হেজ বিন কমেন্সড অন হুইচ ডেট, দেন দ্য আনচাৰ উইল বি 26 January। কিন্তু এক্সামত যদি আপোনালোকক কুৱেশ্যন কৰিছে যে প্ৰিএম্বল হেজ বিন এডপ্টেড, এনেক্টেড এণ্ড গিভ টু ourselves on which date, the answer will be 26th day of November 1949. This is all about the introduction to the preamble of the Indian Constitution. আজিৰ ভিডিঅ'টিত আমি অকল প্ৰিএম্বলৰ ইন্ট্ৰডাকশ্যন পাৰ্টটো ডিছকাশ্যন কৰিছোঁ। ইয়াৰ নেক্সট পাৰ্টত আমি ডিটেইলছত প্ৰিএম্বল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিছকাশ্যন কৰিম। ইয়াৰ লগতে কেছ ল ৰিলেটেড টু দ্য প্ৰিএম্বল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন আমি ডিছকাশ্যন কৰিম। যদি আপোনালোকে মোৰ ভিডিঅ'টি ভাল পাইছে তেতিয়াহ'লে কাইণ্ডলি লাইক দ্য ভিডিঅ' আৰু যদি আপোনালোক চেনেলটোলৈ নিউ হয় কাইণ্ডলি ছাবস্ক্ৰাইব টু মাই চেনেল এণ্ড শ্বেয়াৰ উইথ ইয়ৰ ফ্ৰেণ্ডছ। থেংক ইউ, ধন্যবাদ।